থেংক ইউ নিপন আৰু তোমাৰ এই চেনেলৰ জৰিয়তে আমাৰ সমগ্ৰ অসমবাসী ৰাইজক আমাৰ শ্ৰদ্ধা সেৱা জনাইছোঁ। খুব ভাল পালোঁ দেই, তহঁত গোটেইকেইটা আহি ওলালেহি যে। পিছে নিপু ষ্টাফৰ লগত চিনাকি হৈছে নে নাই? হলো চিনাকি হলো। ওলা বুলি কৈছো নহয়, ওলাই যা বুলি কৈছো নহয়, ওলাই যা। কি হৈছে ছাৰ, কি হৈছে? ভাল কাম এটা কাৰণে আহিছো, চাহ কেনে খেদাই দিছে। অপৰাধী নপলাবি, দগাবাজি নকৰিবি, অপৰাধীৰ অতপালি আজি হ'ব পতন, অনিয়ম আৰু অনীতিৰো হ'ব আজি দমন, অসুৰৰে পৰিণাম, কানুনৰে অভিধান, সকলোৰে সমিধান, বেহৰবাৰী আউটপোষ্ট, বেহৰবাৰী আউটপোষ্ট, বেহৰবাৰী আউটপোষ্ট। হাই ফ্ৰেণ্ডছ, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। চ' আজি থাম্বনেইলটো দেখি পেলাই চাগে গম পালেই যে ভিডিঅ'টো মই কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ। হয়, আজি ভিডিঅ'টো বনাবলৈ গৈ আছোঁ সেইখন ধাৰাবাহিকৰ ওপৰত, যিখন ধাৰাবাহিক আমাৰ বাবে কেৱল এখন ধাৰাবাহিক নহয়, আমাৰ বাবে এটা আৱেগ, আমাৰ হাঁহিৰ এক কাৰণ। গতিকে সেই আপোন ধাৰাবাহিকখনে আজি 10 বছৰ ভৰি দিলে। গতিকে হেপী বাৰ্থডে বেহৰবাৰী আউটপোষ্ট। সঁচাই আজি মনটো খুব ভাল লাগিছে নিয়মীয়া এজন দৰ্শক হিচাপে। সঁচাই ভাল লাগিছে, আপোনাৰ যেনেকৈ ভাল লাগিছে মোৰো তেনেকৈ মনটো ভাল লাগিছে। গতিকে 10 বছৰীয়া এক বৰ্ণিল যাত্ৰা। গতিকে ভাবি চাওক 10 বছৰীয়া এক বৰ্ণিল যাত্ৰাৰ আৰম্ভণিৰ পৰা আজিৰ দিনটোলৈকে কিমান কষ্ট আৰু ত্যাগৰ মূৰত এই ধাৰাবাহিকখন গৈ আছে। 10 বছৰীয়া এক বৰ্ণিল যাত্ৰা। সঁচাই আজিৰ এই বিশেষ দিনটোত সকলো কলা কুশলী অভিনেতা অভিনেত্ৰীলৈ আজিৰ বিশেষ দিনটোত অভিনন্দন জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ আপোনালোকৰ কষ্ট ত্যাগক। গতিকে এই ধাৰাবাহিকখনৰ লগত মোৰ এটা ঘৰুৱা সম্পৰ্ক আছে। ময়ো বেহৰবাৰী আউটপোষ্টৰ দুটামান এপিছ'ড কৰিছিলোঁগৈ গেষ্ট আৰ্টিষ্ট হিচাপে। গতিকে প্ৰথম দিনা মই যেতিয়া গুৱাহাটীত আছিলোঁ, মই শ্বুটিং কৰিম বুলি যোৱা নাছিলোঁ। আচলতে মই তাত মেডিকেলৰ কিবা কাম এটাত গৈছিলোঁ, নাৰ্ছিং হোমত আছিলোঁ। তাৰপৰা আজৰি সময়ত মই কেকেদাক ফোন কৰিলোঁ যে কেকেদা মই বোলো শ্বুটিং চাবলৈ যাম। তাৰপৰা কেকেদাই বোলে আহা। তাৰপৰা গ'লোঁ, তাৰপৰা গৈ পেলাই শ্বুটিং চলি আছে চালোঁ। তাৰপৰা কেকেদাই ঘপককৈ কৰিলে বোলে নিপনক উলিয়াই দিম। তাৰপৰা মই বোলো মই মানে ভয়ো খাইছোঁ, কাৰণ তেতিয়ালৈকে সেই দিনটোলৈকে মই কোনো কেমেৰাৰ কাম কৰা নাছিলোঁ, কোনো চিৰিয়েল কৰা নাছিলোঁ। গতিকে বেহৰবাৰীৰ নিচিনা এখন ধাৰাবাহিকত যেতিয়া ঘপককৈ ওলাই দিব লাগিব বুলি ক'লে, তেতিয়া একদম বুকুখন কিবা ধপ ধপ মাৰিলে। তাৰপৰা শ্বুটিং হৈ গ'ল। তাৰপৰা ইমান ধুনীয়াকৈ শ্বুটিং হৈ গ'ল। বেহৰবাৰী আউটপোষ্টৰ প্ৰতিজন অভিনেতা অভিনেত্ৰী কলা কুশলী ইমান মানে ঘৰুৱা, ইমান হাঁহি ফূৰ্তিৰ মাজেৰে শ্বুটিংটো হৈ গ'ল। আপোনালোকে যিসকলে বেহৰবাৰী আউটপোষ্টলৈ গৈছে, বেহৰবাৰী আউটপোষ্টৰ শিল্পীসকলক লগ পাইছে, আপোনালোকেতো জানেই কিমান সাধাৰণ সহজ সৰলভাৱে তেওঁলোক থাকে, ইমান জনপ্ৰিয়, যদিও কোনো গপ ভেম নাই, খুব ভাল লাগে। গতিকে সেই আপোন ধাৰাবাহিকখনৰ আজি বৃহৎ সফলতাত অত্যন্ত সুখী অনুভৱ কৰিছোঁ। আকৌ এবাৰ অভিনন্দন জনাইছোঁ বেহৰবাৰী আউটপোষ্টৰ প্ৰতিজন কলা কুশলীলৈ। নাম নকওঁ, প্ৰতিজন কলা কুশলীলৈকে, কাৰণ থাকি যাব পাৰে। গতিকে যিসকল বেহৰবাৰী আউটপোষ্টৰ লগত ওতপ্ৰোতভাৱে জড়িত সকলোকে শ্ৰদ্ধা জনাইছোঁ। ভগৱন্তই আপোনালোকক কুশলে ৰাখক। আৰু আমাক কিন্তু আৰু লাগিব, সোনকালে শেষ হ'বলৈ নিদিওঁ দেই, আৰু লাগিব। গতিকে বেহৰবাৰী আউটপোষ্টৰ মই কৰা অভিনয়ৰ দুটামান দৃশ্য মই আপোনালোকক ইয়াত দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আহকচোন আজিৰ এই বিশেষ দিনটোত আপোনালোকৰ প্ৰিয় অভিনেতা কেকেদাইনো কি ক'লে, মোৰ চেনেলত কি ক'লে। গতিকে শুনোচোন, আহক। থেংক ইউ নিপন আৰু তোমাৰ এই চেনেলৰ জৰিয়তে আমাৰ সমগ্ৰ অসমবাসী ৰাইজক আমাৰ শ্ৰদ্ধা সেৱা জনাইছোঁ। আজি 10 বছৰ হৈছে আমি এইমাত্ৰ আহি আছিলোঁ। গোটেইখিনি আমি মন্দিৰত শৰাই ভাগ আগ কৰিলোঁ, সেৱা জনাই আহি আছোঁ। আৰু ৰাইজৰ এই বেহৰবাৰীৰ প্ৰতি যি মৰম আদৰ সেয়া সদায় থাকক। আপোনালোকৰ সুস্থ সমালোচনা আমি সদায় বিচাৰোঁ। আপোনালোকে সদায় ভালে থাকক, হাঁহি থাকক, আমি এইটোৱে কামনা কৰোঁ। আৰু সদায় চাই থাকক বেহৰবাৰী আউটপোষ্ট। নিপন এগেইন থেংক ইউ ছ' মাছ। বোলে আও হৰি আও ৰাম। 2016 চনত যে গুৱাহাটীত চিৰিয়েল মাৰ্ডাৰ দুটা হৈছিল, ইনভেষ্টিগেশ্যন নহয়, মাৰ্ডাৰ দুটা মই কৰিছোঁ।
নাই নাই বহক বহক এতিয়া মই অৱশ্যে সেইবোৰ এৰিলোঁ ল'ৰা ছোৱালীও ডাঙৰ হ'ল এতিয়া সেই কেকেছৰ ইনফৰ্মাৰ হিচাপে কাম কৰোঁ কংগ্ৰেচুলেশ্যন ছাৰ বৌ কেকেচাৰে তো ৰসগোল্লা আনিম বুলিও কৈছে হেৰো তোৰ কেকে চাৰে তহঁতক ৰসগোল্লা খুৱাব অ বৌ কথাটো কিনো আজি আপোনালোকৰ মেৰিজ এনিভাৰ্চাৰী নেকি নহয়তো বাৰ্থডে নেকি সেইটোও নহয় তেনেহ'লে কি আছে নেজানো তোৰ কেকে চাৰে এইবোৰ কি ভাণ্ডামি কৰিছে মোক খা লোৱা তৰা দিয়ক মেৰেজ ইভানিচিও নহয় বাৰ্থডেও নহয় তেনেহ'লে কেছটো কি খুব ভাল পালো দেই তহঁত গোটেইকেইটা আহি ওলালেহি যে পিছে নিপু ষ্টাফৰ লগত চিনাকি হৈছে নে নাই হ'লো চিনাকি হ'লো ই মানে মোৰ একদম পুৰণা বিশ্বাসী মানুহ খুব নিমাখিত ল'ৰা তাকে সুলোচনৰ কথাটো কৈছে হেই সেইটো তাৰ আইডেণ্টিটি আপুনি বিশ্বাস কৰক বাইদেউ মইতো এতিয়া সেই ব্ৰইলাৰ কথাও চাব নোৱাৰোঁ কি হ'লে ভালকে নোকোমলিল কোমলা নোকোমলাটো মূল কথা নহয় মূল কথা হৈছে নিমন্ত্ৰণ আৰু আপ্যায়ন তাকেতো আপ্যায়নটো কিহৰ মোৰ প্ৰাইভেট থানাখন আজি উদ্বোধন কৰিলো কি কংগ্ৰেচুলেশ্যন ছাৰ থেংক ইউ নিপু এই ঠেলা ওলা বুলি কৈছো নহয় ওলাই যা বুলি কৈছো নহয় ওলাই যা কি হৈছে ছাৰ কি হৈছে তাকছে কিবা ভাল কাম এটা কাৰণে আহিছো চাই কেনে খেদাই দিছে ভাল কাম কৰিবলৈ আহিছ কি ভাল কাম কৰিবলৈ আহিছ তই কি ভাল কাম কৰিবলৈ আহিছ এই ল'ৰা ছোৱালী যে দিনৰ ভাতটো খোৱা আজিৰ পৰা মানে দিনৰ ভাতটো মই বনাম বুলি ভাবিছো ভাত ভাত দালি চব্জি চাটনি এখন আলু ভাজি বেঙেনা হ'ব তই মোক লিষ্ট দিব নালাগে এইবিলাকৰ কাৰণে আমাৰ ৰান্ধনি আছে নহয় শাক খেতিতে মোক সোমাই লওক কি ছাৰ ইয়াক এতিয়াই গতি উলিয়াই দিয়কচোন উলিয়াই দিয়ক ওলা বুলি কৈছো নহয় য'তেই দোকান কৰিছে ছাৰ ইয়াক একদম গেটৰ বাহিৰ কৰি দিয়ক একদম উলিয়াই দিয়ক বোলা তোমালোক ভিতৰলৈ বোলা আজিহে তোৰ গাড়ীখন পজিশ্যনটো থাক ঠিক হৈছে এনেকে সদায় তোৰ গাড়ীখন থবি কেতিয়াবা আগতো হ'ব পাৰে কি হ'ব তেতিয়া গাড়ীও জুনিয়ৰ চিনিয়ৰ আছে নেকি আছেতো গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ জয়টো বেহৰবাৰী আউটপোষ্ট লাভ ইউ অল বাই বাই